আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো সৰ্বশিক্ষা অভিযানৰ অধীনত 2022-23 বৰ্ষৰ বাৰ্ষিক বিদ্যালয় অনুদান কাৰ্যসূচী আমি পোনপটীয়াকৈ কাকিলিপাৰাৰ জ্যোতি চিত্ৰবনলৈ লৈ যাব বিচাৰিছো এটেচমেন্ট কৰি দিয়া হৈছে এটেচমেন্ট মানে তাত বিদ্যালয়ত পোষ্টটো নাই বেলেগ এখন বিদ্যালয়ৰ পোষ্ট এটা তাতে ডিউটি কৰিবলৈ দিয়া হৈছে আৰু সম্পত্তি চৰকাৰে এটেচমেন্ট কৰা কাৰবাৰটো বন্ধ কৰি দিছে কাৰণ এটেচমেন্টৰ সুযোগ লৈ মানুহে নিজৰ য'ত দায়িত্ব দিয়া হৈছে পোষ্টিং দিয়া হৈছে তাত চাকৰি নকৰি নিজৰ সুবিধাজনক স্থানলৈ গুচি যায় এটেচমেন্টটো সেইকাৰণে নিষিদ্ধ কিন্তু এতিয়া আপোনালোকক শিক্ষকৰ প্ৰয়োজন আছে এনৰোলমেন্ট বেছি হৈছে শিক্ষক 6 গৰাকী লাগে আছে 3 গৰাকী এতিয়া তাত পোষ্টটো আপোনাৰ নাই পোষ্ট কিন্তু 3টাই আছে এই সমস্যাটো সমাধান কৰাৰ কাৰণে এতিয়া আমি যি টিচাৰ ৰেশনেলাইজেশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো এই টিচাৰ ৰেশনেলাইজেশনৰ প্ৰক্ৰিয়াত আমাৰ পদক্ষেপটো এনেকুৱা হ'ব যে কোনোবা এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী এতিয়া কমি গ'ল কিন্তু 10টা স্যাংশন পোষ্ট আছে বিদ্যালয়খনত কিন্তু 10টা পোষ্টৰ প্ৰয়োজন নাই বিদ্যালয়খনত 5টা পোষ্টৰ প্ৰয়োজন আছে 10টা পোষ্ট কিন্তু স্যাংশন হৈ আছে কোনোবা এখন বিদ্যালয়ত দুটা পোষ্ট স্যাংশন আছে কিন্তু 5জন শিক্ষকৰ পোষ্ট মানে 5জন শিক্ষক দৰকাৰ এতিয়া আমি টিচাৰ ৰেশনেলাইজেশন কৰাৰ লগে লগে পোষ্টৰ ৰেশনেলাইজেশন কৰিম অৰ্থাৎ যি বিদ্যালয়ত অতিৰিক্ত পোষ্ট আছে সেই অতিৰিক্ত পোষ্ট সেই বিদ্যালয়ৰ পৰা আমি উঠাই আনি পেলাই আপোনাৰ বিদ্যালয়ত দি দিম একেখন চৰকাৰৰ স্যাংশন পোষ্ট আগতে মানে দিছপুৰ এমই স্কুলত আছিল এতিয়া দিছপুৰ এমই স্কুলৰ পৰা আমি 3টা পোষ্ট উঠাই নি আমি জ্যোতিকুছিত দি দিলো এতিয়া জ্যোতিকুছিত আৰু সমস্যা নহয় এটা স্থায়ী সমাধান হৈ যাব কাৰণ জ্যোতিকুছিয়ে 5টা স্যাংশন পোষ্ট এতিয়া পাই গ'ল আৰু পোষ্ট থাকিলে মানুহে এপইন্টমেন্ট পাব এটেচমেন্টটো যদি বন্ধ কৰি দিয়া যায় য'ত পোষ্ট নাই তাত মানুহ হুমাবই নোৱাৰিব এতেকে প্ৰত্যেক প্ৰধান শিক্ষক প্ৰত্যেক এছএমডিসিয়ে এতিয়া ঘূৰি গৈ পেলাই আপোনালোকে বিদ্যালয়ত খবৰ ল'ব ডকুমেন্ট বিলাক চেক কৰিব আজি আপোনালোকৰ বিদ্যালয়ৰ কাৰণে স্যাংশন পোষ্ট কিমান অতিৰিক্ত কিমানে এটেচমেন্টত চাকৰি কৰি আছে আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে অতিৰিক্ত কিমান পোষ্টৰ আবেদন মানে প্ৰয়োজন আৰু হেতু আপোনালোকে কৰ্তৃপক্ষক জনাব নেক্সট